নমস্কাৰ বন্ধু বান্ধৱীসকল এয়া আজি অলপ খেতিৰ ভিডিঅ' লৈ আহিছোঁ। আচলতে মোৰ মনলৈ আইডিয়া অহা নাছিলে আৰু মোৰ ভাগিন মানে টিকুৱে ক'লে এই ভিডিঅ' এটা কৰিব পাৰে দেখোন। তাৰপিছত সি আৰু আৰম্ভ কৰিয়ে দিলে আৰু আহকচোন আজি আমাৰ খেতিৰ ভিডিঅ'খিনিলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আমি কেনেকৈ খেতি কৰিলোঁ আহক চাওঁ অলপ খেতি কৰোঁ গাইছ। খেতি ৰঙালাও পুলি ৰুবলৈ আছোঁ গাইছ। আৰু গাইছ আচলতে আমাৰ ঘৰত গোবৰ নাই আৰু এই গোবৰ আমাৰ ঘৰৰ ওচৰৰ এঘৰৰ পৰা লৈ আহিলোঁ আৰু আমাৰ মানে ঘাই ঘৰত আছে কিন্তু ইয়াতে নাই মানে তাকে ওচৰৰ ঠেলা এখন লৈ উঠি ৰাতিপুৱাৰ ভাগতে লৈ আহিলোঁ আৰু গোবৰখিনি আমি দি আছোঁ তাতে মানে অলপ খেতি কৰিম বুলি ভাবিছোঁ সেইটোৱে। আৰু গোবৰ অবিহনে খেতি মিছা আৰু আপোনালোকে জানেই সেইটোৱে। ৰাতিপুৱাৰ পৰা বেলেগৰ ঘৰৰ পৰা লৈ আহিলোঁ গোবৰখিনি অলপ পচন্দ সাৰ ভাগৰ লাগছি অলপ দেওয়া আৰু এইখিনি কৰি পেলাই গৈছিলোঁ আমাৰ একেবাৰে গা পা ধুই মন্দিৰত চাকি চাকি দিম। আজি অলপ দেৰি হৈছে মন্দিৰত চাকি দিয়া। ভাগৰ লাগিছে। আচলতে ভাগৰ লগাৰ কাৰণটো হৈছে বহুদিন মানে কোৰ পৰা নাই মই কোদাল পৰা নাই আমাৰ ভাষাত ক'বলৈ গ'লে তাকে সেইকাৰণে অলপমান কোদাল পাৰিলোঁ আৰু ৰাতিপুৱাৰ পৰা যিহেতু এইখিনি কষ্ট কৰি থাকোঁতে মানে ময়ে ভৰাই আছোঁ আৰু ভণ্টিয়ে সহায় কৰিলে অলপমান তাকে বিৰাট কষ্ট সঁচাকৈ কৈছোঁ। এতিয়া বৰ্তমান মই এয়া খুকুৰি দি নি পেলাই আমাৰ হেৰি দি আছে। এয়া বৰ্তমান আলু খেতি এই আলু ৰোৱা হৈছিলে ইয়াতে এইটা মানে ৰঙালাও কিবা কিবি ৰুম বুলি ভাবিছোঁ আৰু ৰঙালাও পুলি মই বাৰু এছিষ্টেণ্টহে আমাৰ খুৰা হ'ল হেড এছিষ্টেণ্ট মহিলা এছিষ্টেণ্ট লাগি আছে এইবিলাক দি আছে বৰ্তমান এয়া খেতি এইবিলাক কৰ্ম সংস্কৃতি আমি কৰিব লাগিব নিজে নিজে গাইছ। এইবিলাক খেতি কৰা উঠাৰ এইবিলাক এয়া হৈছে বৰ্তমান এইবিলাক হৈছে আৰু ডিচিপ্লিন ৰুইছোঁ আৰু গাইছ। ইয়াতে দিয়া আছে ধুনীয়া গজিব লোৱা নাই বৰ্তমান এয়া আদা পিঁয়াজ নহৰু এইবিলাক আৰু অলপ ৰুই দিছোঁ আৰু চব যিখিনি লাগে। এইখিনিতে আছিল শাকৰ খেতি সেইখিনি বুজিব লোৱা নাই একদম সাৰখিনি মানে মাটিখিনি মানে একদম বাজে মাটি মানে ভাল নহয় ওলাইছে হৈছে আৰু কিছু হোৱা নাই আৰু গাছ এইখিনি ভেন্দি গাছ যে মই কৈছিলোঁ ভেন্দিবিলাক ইমান ওখ হৈ গৈছে মোতকৈ বহুত ওখ হৈ গ'ল। এতিয়া হাইব্ৰিড প্ৰথম এটা পুলি আনিছিলোঁ মই নাৰ্চাৰীৰ পৰা 2 বছৰ আগত 20 টকা দি সেই 20 টকা পুলিটো আজি প্ৰথম দেখাই আছে মন কৰিলে চোন লাগব আৰু নাই দেখো ফুলছি কিন্তু দুটামান ভেন্দি ফুলছি লাহে ফুলবোৰ ধৰা হ'ল সেইবিলাক আহি আছে ওপৰত তামাম দীঘল হয় অলপ এটা পকা ধৰছি। গাইছ এইখিনি মানে একো সাৰ চুৰ নাই একদম সাৰ একোৱে নাই এই মাটি খান্দি আনি নতুনকৈ পেলোৱা মাটি একদম তলৰ মাটিটো সেইকাৰণে ভাবিলোঁ শাকৰ অৱস্থা নাই বহুত দিন হ'ল কামেই দিয়া নাই এবাৰ ভাবছোঁ গোবৰ অলপ ছিটিয়াই দিওঁ পানী মাৰি দিওঁ তেতিয়াহ'লে ঠিক হ'ব আৰু কমচে কম 1 দিন বা 2 দিন খাব পাৰিম আৰু সকলোকে জিগাই এইখিনি তো অৱস্থাই নাই সেইখিনি নগজিলে আৰু অলপ আনো যায় গাইছ অলপ মাৰি দিওঁ তামান ভাগ লাগে বা
কষ্ট নকৰোঁ যি বেছিকৈ সেইটো কাৰণে কিন্তু আকৌ এটা ভাল কিন্তু কামখিনি কৰাৰ কাৰণে কিবা এটা এনেই ভাল লাগি আছে আকৌ দেহাটো জথৰগিলা ভাঙি গৈছে ভাল লাগছে ঠিক পাইপডাল যোৱাৰ লগত ভেয়া পানী মাৰিম গাইছ পানী মাৰিব লাগিব অলপ আজি আৰু লৈ আহোঁ মই আৰু অলপ লৈ আহোঁ হা অলপমান এটা গুড়া কৰি ল'ব লাগে তেতিয়াহ'লে ভাল চিটে দিয়া আৰু গাইছ পলিথিন ওলাই থাকে পলিথিন চলিথিনটো জানাই আৰু খেতিত বহুত বেয়া কিন্তু পচি নাযায় সেইটোৱে আৰু অলপ পলিথিন চলিথিনবিলাক বিচাৰি ল'লে ভাল কি ক যাম হ'ব দে আৰু পানী অলপ অলপ চিটে দিওঁ অলপ কৃষ্ণ ভগৱান ধুবিয়ে ধুনীয়াকৈ যাতে সাকাৰভাৱে সদায় সাৰিব পাৰোঁ কৃষ্ণ একদম সাৰবিহীন পূৰা একদম লোকেল সাৰ পচন সাৰ আৰু বেলেগ একো দিয়া নাই গাইছ বজাৰত খাই খাই আমি লাগিছে পেটৰ বেমাৰ চব নিজে নিজে কৰি চাইছোঁ অলপমান এটা বাৰু মই অকলে কৰা নাই গাইছ ইয়াতে বহুত মানুহ আছে আমাৰ ঘৰৰ গোটাই পৰিয়ালে লাগছি বিশেষকৈ আমাৰ খুৰা আৰু আমাৰ আৰু দাদা হ'লেও মই দেখাইছোঁ আৰু কিন্তু ময়া কৰা নাই গাইছ অকেলেটো মৰা নহয় চবে কৈছে বহুত কষ্ট হৈছে দেখা পাওঁ নাপাওঁ হ'ব দে কি কৰোঁ অলপ পানী মাৰি দিয়ক লাই লফা চুকা পালেং শাকে ৰান্ধি খাম ঔটেঙা ওল কচুৰে উজুতি চাম গাঁৱৰে সৰু সৰু পদূলি আমোল মোৰ শেৱালিও আছে গাইছি আমাৰ শেৱালি আৰু গাইছ আমাৰ মায়ে মানে ইমান শাক প্ৰিয় গাছত খেতি কৰিছোঁৱে খেতি কৰা স্বত্তেও কি কৈছে জানে কিনি আনি পেলাই খাইছিলোঁ কেইডালমান হা তাৰপিছত মূৰাকেইটা মায়েহে পেলাই দিয়া নাই এই চাওক কি কৰিছে মায়ে সেইবিলাক এয়া ধুনীয়া এয়া লাই শাক তাৰপিছত পালেং কিবা কিবি এনেকুৱা আছে তাৰ মূৰাকেইটাও পুতি থৈছে সিয়াৰ থকা মূৰাকেইটা হ'লেও অলপ সাত দি দিওঁ মায়ে আকৌ বহুত কষ্ট কৰিছে এইখিনি মায়ে খেতি কচুৱে দেখোন চব অকল ময়া নহয় গোটেইকেইটাই লাগছে লাই লফা চুকা পালেং শাকে ৰান্ধি খাম খাওঁ নাপোৱা এতিয়া শাক কিনি খাবা খাব লাগে নেকি কামটো বাৰু কৈ থৈছোঁ ফলটো ভগৱানৰ হ'লেও বাৰু আগতে দিব লগা আছিল গাইছ কিন্তু আমাৰ ঘৰত নিজৰ গোবৰ নাই ভাই ঘৰত আছেই দুটামান গৰু কিন্তু তাৰ পৰা কেনেকৈ কৰাম বহুত দূৰ হৈ যায় বহুত দূৰো নহয় হ'লেও বাৰু ওচৰৰে ঘৰৰ তাতে লৈ আহিলোঁ আৰু আমাৰ টিকুই লাগি লাগি নলে এবাৰ মই লাগছো খেতি খুৱাম পুৰা আজি খেতি নহ'ব পাৰে কিন্তু কৰ্ম কৰিমেই কি জুচে অ গাইছ পইনা খাবি দে গাইছ আজিকে ঢাকাত বা যাম কিজানি গাইছ তাত বাগিলেতো দেখামেই বাৰু আপোনালোক নহ'লে কাম নহ'ব ছাপোৰ্ট মেইন কৰ্মবীৰ নৱন চন্দ্ৰ বৰদলৈ অলপ ডাঙৰ হৈছে গাইছ হ'লেও বাৰু কথা নাই অলপ টাইম ৰাখিলেও হৈ যাব আৰু মটৰ চুইচটো দি দিবা তাৰপিছত অলপ ভিডিঅ' কৰি দিবি আকৌ হ'ব বৰষুণ অলপ কৃত্ৰিম বৰষুণ দি আছোঁ কৃত্ৰিম বৰষুণ দেখাই দেই কোৱা কৃত্ৰিম বৰষুণ ইমান টাইট মাটি আৰু বালি মাটি মানে বেলেগ ধৰণৰ গৈছে বালিটো মাটি ওলাই আহিছে হৈ দিব দিবা কিবা
কিয় লগাইছে লগাইছে না কৃত্ৰিম বৰষুণ এই নগৰিলে গাইছ কাম লগা হয় কষ্ট কৰি বিচাৰে লগাইছে আমগুলো নাগে আজি এটা ভাল পাবই পানী হেৰিকেইটাই পুলিকেইটাই কলধপ মাৰি আছিল